নমস্কাৰ জনাইছোঁ সকলোলৈকে আৰু মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু আজি এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ গৈ আছে যিহেতু মোৰ বা অৰ্থাৎ মোৰ পেহীৰ ছোৱালীৰ বিয়া আৰু কাইলৈ জোৰোণ। মই ভিডিঅ'টো আজিৰ পৰা বনোৱা ষ্টাৰ্ট কৰিছোঁ কাৰণ বহুতো আজি কৰিবলগীয়া আছে, সেই আপোনালোককো দেখুৱাম কি কৰোঁ কি হয় গোটেইখিনি আৰু সেইবাবে ভিডিঅ'টো আগবাঢ়োঁ আৰু আপোনালোকেও চাবচোন ভিডিঅ'টো। বিয়াৰ বাবে মেহেন্দি লগোৱা ষ্টাৰ্ট কৰিলোঁ। ৰ'ব দেই, এইখন আকৌ মোৰ হাতহে, কইনাৰ হাত নহয়। আৰু মই যিহেতু বিয়াত যোৱা নাই সেইবাবে ঘৰতে লগাইছোঁ, মোৰ বা লগাই দিছে। আৰু এয়া চাওকচোন কইনাৰ আৰু মোৰ বা মোৰ গোটেইখিনি আপোনালোকক দেখাইছোঁ। ভাল লাগিছেনে বাৰু মেহেন্দি ডিজাইনবোৰ? আৰু এতিয়া ৰাতি আমাৰ ঘৰত আজি খোৱাৰ ব্যৱস্থা কৰিছোঁ, হাঁহৰ মাংস আৰু কণী আমলেট, কবি ভাজি, এনেকৈ আজি আমি ৰাতিৰ সাঁজটো খালোঁ। এয়া চাওক, এয়া মা আৰু এয়া বা। হাই দিয়া। এয়া মা, মাক দেখিছে, বাকো আগতে দেখিছে। চব ৰেডি, মোক নিনিয়ে চবে, দেখিছেনে? ৰেডি হৈ গ'ল। বাহঁতক বাহঁতক চবৰে ফটো উঠাওঁ, কাইলৈ যাওঁ বিয়া। আপোনালোকে স্পেচিয়েল দেখা পাব, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব তেতিয়ালৈ সকলোৱে। চাওক মই মেহেন্দিও লগাই কৈ আজৰি হৈ গ'লোঁ। এইফালে চোৱা ধুনু, হাই দি দিয়া, হাই চাওক গ'ল। আৰু ঘৰৰ সকলো গ'ল জোৰোণলৈ আৰু কইনাও ৰেডি হৈছে, জোৰোণ আহি পালেহি আৰু দিছোঁ আপোনালোকক অলপ দেখুৱাওঁ, চাওকচোন। এনেদৰে আমাৰ বাক ধুনীয়াকৈ সজাই পৰাই কইনা কলিয়ালে আৰু এয়া জোৰোণ এনেদৰে আজি শেষ হ'ল। আৰু আজি বিয়া, ময়ো আহিছোঁ আৰু বিয়াত নাম হৈ আছে আৰু ফাইনেলি আমাৰ কইনাও ৰেডি আৰু ময়ো ৰেডি হ'ম আৰু এতিয়া। ৰাতি 10টা বাজি গ'ল। আমি দৰা ঘৰৰ কাৰণে ৰখি আছোঁ, বাট চাই আছোঁ সকলোৱে। দৰা ঘৰ আলহী আহিব আৰু আমি আৰু চিনি নাপাওঁ। এতিয়া আমাৰ দৰা
দৰা অৰ্থাৎ বিন্দু আহি বহিলে আৰু ইয়াৰ বামুণৰ নিৰ্দেশ মতে কিবা নিয়ম আছে সেইবোৰ কৰিব আৰু আপোনালোকেও চাওক। অকণ চাই দিবা নে মই যাওঁ যাওক যাওক। গলি আছোঁ চাই আছোঁ আৰু এয়া এতিয়া নিয়মখিনি কৰি হ'ল আৰু এতিয়া দৰাই কইনাক হোম কৰি লৈ মাতিব। কলা নেকি তহঁত তহঁত কলা নেকি Arjun, Laha. এয়া বিয়া কাৰ্যবোৰ চলি আছে ধুনীয়াকৈ আৰু আমিও এয়া চাই চাই এনজয় কৰি আছোঁ। এয়া কইনাৰ ভাগ্যৰ দ্বাৰা আখৈ দিয়া কাৰ্য আৰম্ভ কৰিছে। ইয়াত চব ঠাণ্ডা বহি আছে ব্লেংকেটৰ তলত। বিয়া কাৰ্য হৈ আছে এইফালে বহুত ঠাণ্ডাৰ কাৰণে মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডে অলপ টাইম ব্লেংকেট লৈ পেলাই বহি আছোঁ। আমি সেইফালে বহি থাকোঁতে বিয়াৰ কাৰ্য সমাপ্ত হ'ল আৰু ইয়াতে দৰা কইনা সেৱা কৰি ভিতৰলৈ যাব। লক্ষী আহিছে ৰ
এতিয়া দৰা কইনা ভিতৰত গৈ এতিয়া খোৱা বোৱা কৰিব আমিও কফি খাই কৰি বহি আছোঁ আৰু ৰাতিপুৱা অঁ এনে তোৱা বাওঁচালে তোৱাই দিয়া মাৰি দিবা হা ওলাই যা কইনাৰ বিদায় সময়খিনি সঁচাই বহুত মৰ্মাহত পেহীৰ কান্দনে আমাকো বহুত কন্দুৱাই দিলে আৰু সেয়ে ভালকৈ ভিডিঅ' কৰা অৱস্থাত নাছিলোঁ সুকলমে বিয়াখন সমাপ্ত হ'ল আৰু ইয়াৰ বিয়াৰ ফটো অলপ দেখাওঁ আপোনালোকক আৰু কিন্তু বিয়াৰ খোৱাৰ দৃশ্যখিনি দেখুওৱা নহ'ল কাৰণ বহুতো উৎপাত হোৱাৰ বাবে আৰু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ সকলোলৈকে আৰু আকৌ লগ পাম এনেকুৱা ব্লগত এণ্ড থেংক ইউ ছ' মাছ ৱাচিং দ্য ভিডিঅ' আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব